নমস্কাৰ অন্য দিনৰ দৰে আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। তো আজিৰ ভিডিঅ'টো এটা বেলেগতকৈ বেলেগ হ'ব। মানে যেতিয়া আমি গাঁৱৰ মানুহ যেতিয়া ঘৰত দেউতা নাথাকে তেতিয়া ঘৰৰ ল'ৰাটো যিটো থাকে বহুত কাম কৰিবলগীয়া হয়। তেনেকুৱা ধৰক গাঁৱৰ মানুহৰ প্ৰতিটো গাঁৱত মানে ঘৰতে গাই গৰু থাকে। তো গাখীৰ কেনেকৈ খীৰাব লাগে বা আৰু বিভিন্ন মানে গৰু আনিব লাগে, খুৱাব লাগে। তো তেনেকুৱা বহুত কাম থাকে। তো দেউতাই আজি মোক কৈ থৈ গৈছে যে মই গ'লোঁ তই গাখীৰটো মানে গাইটো আনি গাখীৰটো মানে খীৰাবি। তো দেউতাৰ কথা মতে তো আজি খীৰাব লাগিব। তো আজি মই কেনেকৈ খীৰাওঁ সেইখিনি আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। মই কিমানখিনি গাখীৰ খীৰাব পাৰোঁ আপোনালোকে চাব পাৰিব। এতিয়া আমি গাখীৰ খিৰোৱা বাল্টিটো হাতত ল'লোঁ, লৈ পিনে ডাইৰেক্ট গোহালিত আহিলোঁ। গোহালিত আহি এতিয়া গাখীৰখিনি খীৰাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। চাওক, আমি গাঁৱৰ মানুহ চব কাম কৰিব পাৰে। হয়, অকণমান লেট হয়, কিন্তু চব কাম মোটামুটি জানে। আৰু গাঁৱৰ ল'ৰাই সেইকাৰণে চব জেগাতে এডজাষ্ট হ'ব পাৰে। খালি অকল পঢ়া শুনা কৰিলে নহয়, ঘৰুৱা কামখিনিও কৰিব লাগে। মা দেউতাৰ যাতে সহায় হয়। চাওক, আজি ঘৰত দেউতা নাই, তো আজি মই যদি গাইটো নিখীৰাওঁ তেন্তে কোনে খীৰাব? তো পঢ়া শুনাৰ লগে লগে আমি ঘৰুৱা কামখিনিও শিকিব লাগে। ঘৰৰ কাম কৰাত একো হেৰি নাই, একো লাজ কৰিবলগীয়া বস্তু নহয়, বা লাজ কৰি একো লাভ নাই। তো গাইজ, এতিয়া আমি বাল্টিটো ল'লোঁ। লোৱাৰ পিছত আপোনালোকে কিন্তু এটা কাম কৰিব, যেতিয়া আপোনালোকে গাখীৰটো খীৰাব তেতিয়া আপোনালোকে এনেকৈ ধুই ল'ব। ভিডিঅ'ত দেখাৰ দৰে আপোনালোকে ধুই ল'ব। মানে তাত বীজাণু থাকে ন, হাতটো ধুই ল'ব আৰু সেইটোও ধুই ল'ব, তেতিয়া পৰিষ্কাৰ হৈ গ'ল। হোৱাৰ পিছত এতিয়া চাওক মই কিমানখিনি গাখীৰ ওলাব পাৰোঁ, আপোনালোকে চাই থাকক। মই মিঠাতেল লগাই আছোঁ। চাইছে মিঠাতেল এনেকৈ লগাই ল'ব। লোৱাৰ পিছত এতিয়া ষ্টাৰ্ট কৰিম। এতিয়া চাওক, চাওঁ এই বাল্টি ভৰাব পাৰোঁনে নাই। তো বন্ধু বান্ধৱীসকল চাইছে, মানে এনেকুৱা পৰিস্থিতি হয় যেতিয়া মানে ধৰক ঘৰত দেউতা নাথাকে, তেতিয়া মানে এনেকুৱা কাম কৰিবলগীয়া হয় মোৰ। তো এইখিনি এই যে চাওক গাখীৰ ওলাই আছে। মোটামুটি হোষ্টেলৰ পৰা আহি গাঁৱত যেতিয়া আহোঁ তেতিয়া ঘৰৰ এইখিনি কাম দেউতাই শিকাইছে, আৰু সেইকাৰণে শিকিব পাৰিছোঁ। আৰু আগ্ৰহও লাগিব। যোনে তোনে মানুহ কিন্তু গাখীৰ খীৰাব নোৱাৰে। এইটো পোৱালি, এইটো ক্ৰছ জাতিটো হয়, এইটো চাহিৱাল, এইটো ভাল। হাতটো অকণমান বিষায়, কিন্তু মানে কৰিবই লাগিব। বাল্টি ভৰং অৱস্থা চাওক। তো বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভালে থাকিব, দোৱা কৰিব যাতে মই ভালে থাকোঁ। আকৌ লগ পাম পুনৰ এটা ভিডিঅ' লৈ।
আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।